जय हिंद दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। मैं राहुल टाइ मोर यूट्यूब चैनल राहुल टिप्स एंड ब्लॉगले आपलोक स्वागतम जनाइছো। सो फाइनली आपलोकर বাবে बहुत ভাল खबर जोआ मुख्यमंत्री घोषणा কৰিছিল যে অহা 4-5 দিনৰ ভিতৰত 22,000 চাকৰি বিজ্ঞাপন মুকলি কৰা হ'ব। তাৰ লগতে আমাৰ অসম পুলিচত 500,000 ভেকেন্সি আহিব। সো গাইস আপোনালোকে 3-4 দিন ওয়েট কৰি থাকক। তাৰ পিছতে আপোনালোকৰ অসম পুলিচৰ নিউ ভেকেন্সি মুকলি কৰা হ'ব। তো গতিকে আপোনালোকে ধৰি থাকক। সো মই ধৰি আছো, আপোনালোকে চাব পাৰে। সো আপোনালোকে মুখ্যমন্ত্ৰীৰ যি কথা কৈছিল হেতু শুনি লওক যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে উলাই থাকিব টিল 2026। সেইকাৰণে সো গাইস আপোনালোকে শুনিলে মুখ্যমন্ত্ৰীৰ যি 22 যোৱা এদিনত ঘোষণা কৰিছিল যে এই মাহতে 22,000 নতুন চাকৰি বিজ্ঞাপন মুকলি কৰা হ'ব। আপোনালোকে ধৈৰ্য ধৰি থাকক, প্ৰেক্টিছ কৰক। সো বৰ্তমান চাব পাৰে মই ফিল্ডত আছো, এতিয়া বৰ্তমান 8 বাজিছে। সো আপোনালোকে চিন্তা কৰিব নালাগে, সেপ্টেম্বৰ লাষ্ট উইক নহলে অক্টোবৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ যি 22,000 চাকৰি তাৰ লগতে অসম পুলিচৰ বাবে যিসকলে ৰানিং কৰি আছে, যেনে মই ওয়েট কৰি আছো, 500,000 পদ মুকলি কৰা হ'ব। সো গাইস আপোনালোকেও ধৰি থাকক আৰু ভালদৰে প্ৰেক্টিছ কৰক। যাৰ যিমান টাইম লাগিছে, সিন আপ কিমান মাৰিছে, লং জাম্প কিমান মাৰিছে, আপোনালোকে কমেন্ট কৰি জনাব। আৰু ভিডিওটো আপোনালোকক জনাই দিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল এই মাহতে যি 22,000 পদ লগতে অসম পুলিচত 500,000 ভেকেন্সি আহিব। সো গতিকে আপোনালোকে প্ৰেক্টিছ কৰি থাকক, প্ৰেক্টিছ পুৰা কৰক। সো ভিডিওটো ইমানে আছিল। ভিডিওটো যদি ভাল পালে লাইক কৰিব, লগতে চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে তো সাবস্ক্ৰাইব কৰিব। সো গাইস, জয় হিন্দ, বন্দে মাতৰম।